এয়া আমাৰ খাট হয় যিটো আমি ড্ৰিলিং কৰি তেল উলিয়ালো মানে বৰ্তমান গৈ আছে এইটো তেল। হে গাইজ, ৱেলকাম বেক টু আনাডাৰ ব্লগ। তো আপোনালোকে থাম্বনেইলত যিটো দেখি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে সেই বিষয়টোৰ ওপৰতে অলপ ক'বলৈ চেষ্টা কৰিম। তো যদি ইয়াতে কওঁতে কিবা যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এই ভিডিঅ'টো বনোৱাৰ আগতে আৰু কথাখিনি কোৱাৰ আগতে দুটামান কথা আপোনালোকক ক্লিয়াৰ কৰি দিওঁ যে এই ভিডিঅ'টো বনোৱা উদ্দেশ্য মোৰ কাৰোবাক দুখী সাব্যস্ত কৰা, কাৰোবাক মানে ব্লেম কৰা এনেকুৱা উদ্দেশ্য নহয় মোৰ। মোৰ উদ্দেশ্য এইটোৱেই যে আমাৰ কৰ্মচাৰীসকলত কেনেকুৱানো ধৰণৰ কাম হয়, আমিনো কেনেকুৱা ধৰণেনো কাম কৰি আগবাঢ়ি যাব লাগে, যে কেনেকুৱা ধৰণৰ আমি মানে ত্যাগ কৰিব লাগে, সেই বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিম। কাকো ব্লেম দিয়া, কাৰোবাক দুখ দি ভিডিঅ'টো বনোৱা নহয় এনেকুৱা নাভাবিব আপোনালোকে। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মই আপোনালোকক থাম্বনেইলত কৈছোঁ যে আমাৰ জবটো মানে কিয় আৰ্মিৰ দৰে, এজন সৈনিকৰ দৰে। তো সেই বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম, কিয়নো আমাৰনো ডিউটিটো মানে আমাৰ কামটো আৰ্মিৰ দৰে। তো তেনেকুৱা তাৰ মানে সৈনিকৰ লগত তুলনা কৰিছোঁ, তাকে ক'বলৈ গৈছোঁ। চাওক, আমাৰ মানে এতিয়া এটা তেল খাটৰ পৰা খনন কৰি বা ড্ৰিলিং কৰি যিমানখিনি মানে আমাৰ কৰ্মচাৰীসকলে ত্যাগ কৰিব লাগে, তো সেইখিনিয়ে ক'ম আপোনালোকক। তো যেনেকৈ আমাৰ তেলৰ অবিহনেতো আমাৰ দেশখন মানে অচল বুলিয়ে ক'ম, আৰু মানে অচল বুলিয়ে ক'ব পাৰি, আৰু যে তেল নহ'লে এখন দেশ চলিব নোৱাৰি। ঠিক তেনেদৰে সৈনিকসকলৰ অবিহনে আমাৰ এখন দেশ থাকিবই নোৱাৰে, হ'বই নোৱাৰে। যেনেকৈ আমাৰ সৈনিকসকলে দেশখন সুৰক্ষা দি আহিছে, ঠিক তেনেদৰে আমাৰ মানে কৰ্মচাৰীসকলে দেশখনৰ উন্নয়নৰ ক্ষেত্ৰত বহুখিনি অৰিহণা যোগাইছে। তেওঁলোকৰ বহুখিনি কষ্ট ত্যাগ আছে, মানে দেশখনৰ উন্নয়নৰ ক্ষেত্ৰখিনিত মানে বহুতেই অৰিহণা যোগাইছে। আমি কেতিয়াবা ভাবি চাইছোঁনে যে ভূগৰ্ভৰ পৰা ড্ৰিলিং কৰি নাইবা খনন কাৰ্য কৰি তেলখিনি উলিয়াওঁতে এজন কৰ্মচাৰীয়ে কিমানখিনি ত্যাগ কৰিব লাগে, কিমানখিনি কষ্ট কৰিব লাগে। আমিতো তেল ডিপুত গ'লে পইচা দিলেই মানে তেলটো পাই যাওঁ, পইচা দিয়াৰ লগে লগে তেলটো পাই যাওঁ। আৰু এটা কথা, আপোনালোক এইটো কোৱা নাই যে আপোনালোকৰ পইচাটো মানে তেলটো এনেই দিয়ে বুলি। আপোনালোকে পইচা দিলেহে তেলটো দিয়ে, বাট আপোনালোকে সেই মানে তেলখিনি পাবলৈ হ'লে সেই পইচাটো উলিয়াবলৈ কষ্টই কৰিব লাগে। মই সেইটো কোৱা নাই, কষ্ট কৰিয়ে আপোনালোকে তেলটো ভৰায়, কিন্তু আমাৰ কৰ্মচাৰীসকলে মানে সেই তেলখিনি উলিয়াওঁতে বহুখিনি মানে ত্যাগ কৰিব লাগে। আমাৰ ডিউটি পেটাৰ্ণটো এনেকুৱা ধৰণৰ, 15 দিন ডিউটি থাকে, 15 দিন অফ থাকে, আৰু মানে কিছুমানৰ 21 দিন ডিউটি আৰু কিছুমানৰ থাকে 21 দিন অফ। সেই 15 দিন যিখিনি আমি ছুটি পাওঁ, সেই ছুটিখিনিত মানে আমি পৰিয়ালৰ লগত সময় দিব লাগে, আৰু সময় দিব লাগে। এইটোৱে আমাৰ এতিয়া তেল খাট লাইভ অইল, এইটো মানে তেল ওলাই আছে, গৈ আছে, ইয়াৰ পৰা নন ষ্টপ গৈ আছে। তো এই তেল খাটটো মানে অইলটো তেলখিনি উলিয়াওঁতে বহুকেইজন আমাৰ কৰ্মসতীৰ্থ ইয়াতে জড়িত হৈ আছে, আৰু তেওঁলোকৰ আৱেগ অনুভূতি, তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ কষ্ট এই অইলকেইটাত মানে এই অইলটোত মানে খাটটোত জড়িত হৈ আছে। বহুত মানে ত্যাগ কৰিবলগীয়া হৈছে এই অইলটোৰ পৰা আমাৰ তেল উলিয়াওঁতে, ইমান ভূগৰ্ভৰ তলৰ পৰা তেল উলিয়াওঁতে। খাট আমি এতিয়া ড্ৰিলিং কৰি নাইবা খনন কাৰ্য কৰি তেল উলিয়ালোঁ, সেইটোৰ গভীৰতা হৈছে 4065 মিটাৰ। আৰু মানে আমাৰ দুখন ঘৰ হয়। দুখন ঘৰ কেনেকৈ হয়, আমাৰ 15 দিন ডিউটি, আমাৰ 15 দিন হ'ব, 15 দিন ডিউটিত থাকিব লাগে, আৰু 15 দিন আমাৰ ঘৰত থাকিব লাগে। যেতিয়া আমাৰ অন ডিউটি হয়, যেতিয়া আমাৰ 15 দিন মান ডিউটিত থাকিব লাগে, সেই ডিউটি টাইমত যদি আমাৰ ঘৰত যদি বিহু হয়, বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ হয়, তেতিয়া আমি ডিউটিতে থাকিব লাগিব, মানে ঘৰলৈ আহিব নোৱাৰোঁ, মানে ফেমিলিৰ লগত টাইম দিব নোৱাৰোঁ। মানে আমাৰ কামটো এনেকুৱাই, মানে কি বুলি ক'ম, এনেকুৱাই দায়িত্ব ল'ব লাগে, মানে কি বুলি ক'ম এতিয়া আপোনালোকক বুজাব পৰা নাই মই। দায়িত্ব থাকে, মানে প্ৰত্যেকৰে এটা দায়িত্ব থাকে। সেইকাৰণে আমি সেই কামটো মানে এৰি আমি ফেমিলিৰ লগত টাইমটো দিব নোৱাৰোঁ, বিহু হওক, পূজা হওক, এনেকুৱা ধৰণৰ টাইমত।
কিন্তু আমাৰ ঘৰত যদি এটা বিশেষ মানে ডাঙৰ প্ৰব্লেম হৈ গ'ল, ধৰি লওক মা দেউতাই বেমাৰ হৈ গ'ল, তেতিয়া মানে আমি তেতিয়া সেইটো টাইমত আমি মানে ঘৰলৈ আহিব পাৰোঁ। আৰু ঘৰলৈ আহিবলৈ হ'লে আমি পটককৈ আহি দিব নোৱাৰোঁ, কাৰণ আমাৰ যেনেকৈ এখন ঘৰত মুৰব্বী থাকে মা দেউতা, তেওঁলোকৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। ঠিক তেনেদৰে আমাৰ ৰিগতো এজন মানে মুৰব্বী থাকে, যিজনক আমি DS নাইবা RS বুলি কওঁ, তেওঁক মানে পাৰ্মিশ্যন লৈহে আমি ঘৰলৈ আহিব পাৰোঁ। আৰু সেইটো আমাৰ নিয়মেই, সেইটো মানে ধৰা বন্ধা নিয়ম, আমি পাৰ্মিশ্যন ল'বই লাগিব। আমাৰ মানে কামটো এনেকুৱা ধৰণৰ, যদি আমাৰ দায়িত্বৰ পৰা মানে অলপ আঁতৰি যাওঁ, কাম কৰা অন ডিউটিত অন ডিউটিত কাম কৰা টাইমত যদি অন্যমনস্ক হৈ থাকোঁ, যদি কামত অলপ ধ্যান নিদিওঁ, মানে কাণ্ডজ্ঞানহীন হৈ যাওঁ, তেতিয়া আমাৰ বহুত ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে। মানে এটা সৰু ভুলৰ কাৰণে এটা বহুত ডাঙৰ দুৰ্ঘটনা হৈ যাব পাৰে। মানে বহুতেই মানে কি বুলি কওঁ, বহুতেই মানে দায়িত্ব ল'বলগীয়া কাম মানে এইটো আমাৰ। মানে এনেকুৱা আমাৰ য'তো এনেকুৱা ধৰণৰ মানে প্ৰত্যেকজন ব্যক্তিয়ে এটা বিশেষভাৱে এটা দায়িত্ব থাকে, সেই দায়িত্বটো আমি পালন কৰিবই লাগিব। তাতে কৰ্মস্থলীত আমাৰ এটা কথা বহুতেই ভাল লাগে, কাৰণ আমি তাত কোনো জাতিভেদ নোহোৱাকৈ থাকোঁ। মানে একেখন কেৰাহীতে বনোৱা ভাত, বনোৱা চব্জি, আৰু কেতিয়াবাতো আমি একেখন কাঁহীতে খাওঁ। মানে এনেকুৱা মানে এইটো ভাল লাগে, মানে কোনো জাতিভেদ নোহোৱাকৈ আমি তাতে থাকোঁ। ককাই হওক বন্ধু হওক, এনেদৰে মিলি সকলো এটা ফেমিলিৰ দৰে থাকোঁ, আৰু এটা ফেমিলি আৰু আমাৰ। আৰু মানে আমাৰ কামটো এনেকুৱা ধৰণৰ, তাতে আমাৰ মানে বৰষুণ দিলেও কাম কৰিব লাগিব, ৰ'দ দিলেও কাম কৰিব লাগিব। মানে আমাৰ কামটোৱে তেনেকুৱা, আমি মানে বৰষুণ দিলেও এৰি আহিব নোৱাৰোঁ, ৰ'দ দিলেও এৰি আহিব নোৱাৰোঁ। সেইকাৰণে আমাক ক'ব পাৰি, আৰু আমাৰ কৰ্মচাৰীসকলক ক'ব পাৰি যে গাত বৰষুণ নপৰা আৰু গাত ৰ'দ নলগা মানুহ বুলি ক'ব পাৰি আৰু আমাৰ কৰ্মচাৰীসকলক। আৰু মানে আমাৰ কামটো এনেকুৱা ধৰণৰ, তাতে আমাৰ মানে বৰষুণ দিলেও কাম কৰিব লাগিব, ৰ'দ দিলেও কাম কৰিব লাগিব। মানে আমাৰ কামটোৱে তেনেকুৱা, আমি মানে বৰষুণ দিলেও এৰি আহিব নোৱাৰোঁ, ৰ'দ দিলেও এৰি আহিব নোৱাৰোঁ। সেইকাৰণে আমাক ক'ব পাৰি, আৰু আমাৰ কৰ্মচাৰীসকলক ক'ব পাৰি যে গাত বৰষুণ নপৰা আৰু গাত ৰ'দ নলগা মানুহ বুলি ক'ব পাৰি আৰু আমাৰ কৰ্মচাৰীসকলক। এটা কথা শুনিবলৈ অশুভ যদিও সত্য ক'বই লাগিব। আমাৰ ডিউটি জেগাত কিছুমানৰ মানে অন ডিউটিত খনন কাৰ্য চলি থকা, অপাৰেশ্যন চলি থকা টাইমত মানে কিছুমান আমাৰ কৰ্মচাৰীৰ মানে তাতে কিছুমান শৰীৰৰ কিছুমান অংগ হেৰুৱাবলগীয়া হয় এক্সিডেণ্টৰ ফলত, দুৰ্ঘটনাৰ ফলত। আৰু এটা কথা আৰু কিছুমানেতো নিজৰ মৃত্যু হৈ যায় বুলি ক'ব লাগিব, মৃত্যু হৈ যায় সেই অপাৰেশ্যন চলি থকাৰ সময়ত। কিন্তু আমি ভগৱানক সদায় ডিউটিলৈ যোৱা টাইমত এটাই প্ৰাৰ্থনা কৰি ওলাওঁ যে কাৰো যাতে একো নহয়, সকলোৱে মানে 12 ঘণ্টা ডিউটি হয়, সেই 12 ঘণ্টা কাম কৰি আমি সকলোৱে যাতে সুস্থ শৰীৰে মানে আমি আকৌ ৰুমলৈ আহিব পাৰোঁ। সেইটোৱে ভগৱানক সকলোৱে সেইটোৱে প্ৰাৰ্থনা কৰোঁ আমি, যাতে একো দুৰ্ঘটনা নহয়, ভালদৰে কামটো চলি যায়। আৰু আমাক কোম্পানীবিলাকত মানে কাম কৰিবলৈ এযোৰ পোচাক দিয়ে, সেইযোৰ পোচাক আমি কিছুমানে কওঁ ডাঙৰি, কিছুমানে কয় কভাৰঅল, এনেকৈ যিয়ে নাম নহওক লাগে, সেই ডাঙৰিযোৰ যেনেকুৱা কালাৰে নহওক, ৰঙা বগা ক'লা যেনেকুৱাই নহওক, যেতিয়া আমি কাম কৰোঁ, যেতিয়া ব্যস্ত হৈ যাওঁ, কৰ্মব্যস্ত হৈ যাওঁ, তেতিয়া তাতে আমাৰ ডিজেল, গ্ৰীচ, মবিল লাগি ড্ৰেছযোৰ এনেকুৱাই মানে কালাৰ হৈ যায়, যিজনে দেখে সেইসকলে গম পাব যে আমাৰ কৰ্মচাৰীসকল কিমান মানে কাম কৰিব লাগে, কৰ্মব্যস্ত হৈ থাকে। তো দেখিলেই গম পায় যে আমাৰ কৰ্মচাৰীসকল কিমান ব্যস্ত। আৰু ভিডিঅ'টোৰ শেষত আপোনালোকক এটা কথা কৈ থওঁ যে আমাৰ এই প্ৰতিষ্ঠানবিলাকত আমি কাম কৰিবই লাগিব। আৰু কোনোবাই যে ধৰি বান্ধি আনিছে তেনেকুৱা নহয়, আমাৰ নিজৰ ইচ্ছামতে, নিজৰ বিবেকৰ মতেহে এই কোম্পানী বা নাইবা প্ৰতিষ্ঠানটোত আমি কাম কৰিবলৈ আগবাঢ়িছোঁ। তো ইমানখিনিয়ে ক'লোঁ, আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মানে আৰু এটা মানে ভিডিঅ' বনাবলৈ মটিভেট হওঁ, মানে সাহস পাওঁ। তো আজিৰ ভিডিঅ'টোত ইমানখিনিতে শেষ কৰিছোঁ। তো গুড বাই, জয় অসম, ভাৰত মাতা কি জয়।